টাৱাং কৰোঁ নে ছিকিম কৰোঁ সেইফালে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু কোনটো জেগাটোত ভাল হ'ব গ'লে মানে যিটো জেগাটোত বেছিকৈ কমেণ্ট হৈ আহিব তো সেইটো জেগাটোতে যাম আৰু নেক্সট ৰাইড মই আৰু আজিকালি মোৰ জিন্দগীত কি ক'ম আৰু ময়ে হৈ গৈছে গাইছ চাওক আপোনালোকে চেক কৰক এবাৰ লোকেশ্যন চেক কৰক আৰু তো এইফালে আপোনালোকে ট্ৰেইন আছে ট্ৰেইনত এইফালে থাকিব পাৰে আপোনালোকে তো এবাৰ লোকেশ্যন চেক কৰক না তো এতিয়া So hey guys, welcome back to another vlog. তো আপোনালোকে লাষ্ট ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব লাষ্ট ভিডিঅ'ত কাৰণ কমেণ্ট নাই আৰু সেইফালে চান্দৱী গৈছিলোঁ তো আজি আৰু ওচৰতে ওলাই গৈ আছোঁ সেই বহুতখিনি কথা ক'ব লগা আছে আগত গৈ কৈ থাকিম বাৰু আপোনালোকক ফাৰ্ষ্টতে এইফালে ৰাস্তা ক্ৰছ কৰি লওঁ এইখিনিতো বহুতে বেছি ট্ৰাফিক লগা হৈছে গধূলি মানে যি প্লেনিং হয় আমাৰ ছাডেন প্লেনিং আজি যে ওলাই গৈ আছোঁ এতিয়া বৰ্তমান যে ওলাই গৈ আছোঁ আমাৰ প্লেনিঙে নাছিল আৰু তো আমাৰ ছাডেন প্লেনিং হয় য'তে নাযাওঁ কিয় ঘূৰি আহোঁ অলপ চক আছে ট্ৰাফিক চক ন আপোনালোকে ফুল অন ট্ৰাফিক হৈ গৈছে এইফালে তো এতিয়াহে অলপ ফুলম ফুলা পাইছোঁ আৰু এনেকুৱা ফুলম ফুলা হ'লে ভাল লাগে তো আজি দুটা তিনিটা মানুহ কাম আছে তো ফাৰ্ষ্টতে এতিয়া টিভিএছ শ্ব'ৰুমতে যাওঁ হেলমেট লৈ লওঁ আৰু কাৰণ কিয় যিদিনাখন আমি বাইক ডেলিভাৰী লৈছিলোঁ তো সেইদিনাখন হেলমেট লোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট গৈ কিনে হেলমেটটো লৈ লওঁ বহুত প্লেনিং আছে সেইবোৰ আপোনালোকক কৈ থাকিম বাৰু লাহেকৈ এটা লোকেশ্যনতো যাব আছে সেইটো লোকেশ্যনত গৈ আপোনালোকক দেখুৱাই আছোঁ কোনোবা যদি থাকিব বিচাৰে সেইটো লোকেশ্যনত থাকিব পাৰিব তো টেণ্টো থাকিব বাৰু কোনোবা যদি থাকে তাতে এদিনৰ কাৰণে গৈ চিল কৰিব পাৰে তো সেইটো লোকেশ্যনতো গৈ আছোঁ তো আপোনালোক সকলোবোৰ দেখুৱাম বাৰু কোনোবা যদি গুৱাহাটীতে থাকে বেছি দূৰত যাব ইচ্ছা নাই কেম্পিং কৰাৰ কাৰণে এনেকুৱা যদি ব্ৰেকফাষ্ট থাকে প্লাছ বনফায়াৰ যদি থাকে তো তেনেকুৱা যদি কোনোবা বিচাৰিছে গুৱাহাটীৰ ওচৰতে তেনেহ'লে এইটো লোকেশ্যনটো আপোনালোকে ভাল পাব আপোনালোক দেখুৱাইছোঁ এইটো লোকেশ্যনটো আপোনালোকে গমে পাইছে মইতো এইকেইদিন ৰাইডে কৰা নাই তো নেক্সট ৰাইড ক'ত কৰিম মই ভাবি আছোঁ টাৱাং কৰোঁ নে ছিকিম কৰোঁ সেইফালে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু কোনটো জেগাটোত ভাল হ'ব গ'লে মানে যিটো জেগাটোত বেছিকৈ কমেণ্ট হৈ আহিব তো সেইটো জেগাটোতে যাম আৰু নেক্সট ৰাইড মই পূৰা প্লেনিং কৰি থৈ দিছোঁ আৰু সেইটো মান্থৰ লাষ্টলৈ ভাই মানে ইণ্ডিকেটাৰ চোৱা চিষ্টেমেই নাই আৰু মানে ডাইৰেক্ট জাষ্ট লগা পাইছে সোমাই দিব লাগে এইটো মান্থৰে লাষ্টত মই এইফালে ওলাই যাম আৰু এইফালে 30 তাৰিখ মানলৈকে তো আপোনালোকে কমেণ্ট কৰি ক'ব আৰু এইকেইদিনটো ডেইলি ব্লগ দিয়ে থাকিম বাৰু মই এদিন গেপ হ'ব পাৰে এদিন গেপ কৰি এদিন তো কিন্তু ডেইলি ব্লগ দি থাকিম আৰু এইফালে মই এনৰাত গাইছ আহি পালোঁ টিভিএছ শ্ব'ৰুম তো ইয়াতে গৈ হেলমেটটো লৈ লওঁ আৰু বাইক কিনিলে হেলমেট দিবই লাগে আৰু কাৰণ কিয় সেইটো নিজৰ ছেফটিৰ কাৰণে হয় এইটো শ্ব'ৰুমে যে কৰিছে ভাল কৰিছে আৰু এইটো ছিষ্টেমটো কাৰণ কিয় বহুতে বাইক কিনাৰ পিছত আৰু হেলমেট আজি কিনিম কালি কিনিম গৈ হেলমেট কিনাই নহয় তো তেনেকৈ থাকি যায় আৰু এনেকুৱা আছে চাওক আপোনালোকে এইটো হেলমেটে ন বেলেগটো নহয় আৰু আৰু স্কুটিৰ হাফ আহে ন বাইকৰ এইটোৱে আহে এনেকুৱা আছে চাওক আপোনালোকে হেলমেটটো দিয়া কৰিছে আৰু আহিছে মাৰ্কটো থাকিব লাগে হিচাপে আপোনালোকে গমেই পায় তো এতিয়া সেইটো হেলমেটটো লৈ লওঁ আৰু সেইটো চবতে নিদিয়ে বাৰু এইটো দিয়া কৰিব লাগে হেলমেট লগতে বাইক কিনিলে হেলমেট লগতে দিয়া কৰিব লাগে কাৰণ কিয় আজি কিনিম কালি কিনিম কৈ হেলমেটটো কিনাই নহয় আৰু বহুতৰে তো তেনেকুৱা কিন্তু বাইকৰ লগত দিব লাগে চলো ইয়াৰ পৰা এতিয়া ওলাই গৈ থাকোঁ অলপ আগত যিটো শ্ব'ৰুমত আছিলোঁ টিভিএছ শ্ব'ৰুম তো হঠাৎ ইণ্ডিকেটাৰ দি দিয়ে অলপ আগত যিটো হেলমেট লৈ আহিলোঁ সেইটো টিভিএছ শ্ব'ৰুমৰ পৰা লৈ আহিলোঁ আৰু টিভিএছ শ্ব'ৰুমটো আছিল এজিত তো এতিয়া আকৌ হেলমেট ল'ব গৈ আছোঁ এতিয়া গৈ আছোঁ 6 মাইলত আজি মানে হেলমেট কালেকশ্যন কৰি ফুৰিছোঁ আৰু এতিয়া পাই গ'লোঁ জয়নগৰ চাৰিআলি যাব দিছে গৈ থাকোঁ নহ'লে ৰখাই দিলে ইয়াতে বহুত বেয়াকৈ ট্ৰাফিক জাম হৈ যায় যাব ইয়াতে যাওঁ পাৰ হ'ব পাইছোঁ যে একেবাৰে ভাই এনেকুৱা হৈছে আহি পালোঁ KTM 6 মাইল তো ইয়াতেও হেলমেট ল'ব লগা আছে ইয়াৰ পৰাও হেলমেট লৈ লওঁ আৰু KTM 6 মাইলৰ পৰা নতুন হেলমেট নলওঁ বাৰু শ্ব'ৰুমতে পাওঁ শ্ব'ৰুমৰ পৰাই লৈ লওঁ আজি হেলমেট কালেকশ্যন কৰি ফুৰিছোঁ ঠিক আছে হেলমেটটো লৈ ল'লোঁ আৰু KTM 6 মাইলৰ পৰা তো কিবা এটা দিয়া না আনবক্সিং কৰিবৰ কাৰণে এনেকুৱা আছে আনবক্সিং হৈ আছে হেলমেটৰ এনেকুৱা দিয়া থাকা না গৈ থাকোঁ এনেকুৱা আছে পবিত্ৰ হেলমেট পাই গ'লোঁ লৈ লোৱা মানে ফুল হেলমেটৰ কালেকশ্যন কৰি আছোঁ আৰু এতিয়া ইহঁতৰ দুজনৰ মাজত ভাৰ্চেছ হৈ আছে কাৰণ কিয় চিৰজিতে অলপ আগত এইফালে টিভিএছৰ পৰা এটা হেলমেট পাইছিলে তো আৰু এইফালে 6 মাইলৰ পৰা হেলমেট পালে এটা পবিতে তো দুজনৰ এতিয়া ভাৰ্চেছ হৈ আছে কাৰ কোনটো ভাল লাগিছে বেছি এতিয়া ইয়াৰ পৰা ওলাই গৈ থাকোঁ আৰু ধুনীয়া এটা লোকেশ্যনত গৈ আছোঁ আপোনালোকক মটৰ ব্লগিঙত কৈ আছোঁ বাকী কথাবোৰ যিমানখিনি হেলমেট ল'ব লগা আছিলে গোটেইখিনি আমি হেলমেট লৈ ল'লোঁ মিছ মাৰি দিছে কাৰণ কিয় সেইচাইডে ফিউল নাই 2 ষ্টিক আছে সেইকাৰণে মিছ মাৰি দিছে আৰু কাৰণ কিয় 300-400 cc বোৰত মানে এইফালে কি হয় যেতিয়া নেকি ফিউল কম থাকে তেতিয়া জাতকা মাৰি পিক আপ হয় আৰু
যেনেকৈ জাতকা মাৰে সেইটো ফাৰ্ষ্টতে শ্ল' হয়, তাৰপিছত যিটো পিক আপ লৈ নহয় ভাই কোনোবা যদি কণ্ট্ৰল কৰিব নোৱাৰে পূৰা হেণ্ডেল এৰা খাই ক'ৰবাত গুচি যাব আৰু যিমান পাৰে 3টা ষ্টিকৰ তলত তেল নাৰাখিব আৰু কাৰণ কিয় এইফালে হয় তেতিয়াহ'লে ফিউল পাম্পটো বেছিকৈ যোৱা চান্স থাকে আৰু প্লাছ এটা প্ৰব্লেম হয়তো মই অলপ আগত যিটো কৰোঁ আপোনালোকক যে এইটো মিছ মাৰি জাতকা এটা লৈ পিক আপ লয় আৰু পিক আপটো লৈ বাৰু শ্ল' হয় যেতিয়া বেছি বেয়াকৈ পিক আপ লয় আৰু সেইটো পিক আপটো তো সেইটো পিক আপটো ল'লে মানে বেয়া আৰু তেনেকুৱা যদি পিক আপ লয় তেতিয়াহ'লে আৰু বহুত জলদি ফিউল পাম্প বেয়া হোৱা চান্স থাকে। তো সেইকাৰণে আপোনালোকে 3টা ষ্টিকৰ তলত ফিউল নাৰাখিব আৰু 3টা ষ্টিক ৰাখিবই। চ' গাইছ আমি এতিয়া আৰু এনেকুৱা এটা লোকেশ্যন পাই গ'লোঁ চাওক আপোনালোকে। তো এতিয়া অলপ পাহাৰৰ ওপৰতে যাওঁ বুলি ভাবিছোঁ। তো ইচাৰে এতিয়া আমি পাই গ'লোঁ খানাপাৰা। তো অলপ আগত যাওঁ গণেশ মন্দিৰৰ পৰা ইউটাৰ্ণ মাৰি আহিব লাগিব আমি, কাৰণ কিয় সেইটো লোকেশ্যনটো যাব লগা হ'লে ৰাইট চাইড যাব লাগিব। তো ৰাইট চাইড যোৱাৰ কাৰণে ইয়াতে ইউটাৰ্ণ নাই আৰু অলপ আগত যাব লাগিব গণেশ মন্দিৰৰ পৰাহে ইউটাৰ্ণ মাৰি আহিব লাগিব আৰু আজিকালি মোৰ জিন্দগীত কি ক'ম আৰু ময়ে হৈ গৈছে। চাউণ্ড চেক কৰক। এণ্ড গাইছ এতিয়া আমি যাব লাগিব ইফালে লেফ্ট চাইড যিটো নেকি পেট্ৰল পাম্পটো অলপ আগত আহি এতিয়া লেফ্ট চাইডে যাব লাগিব আমি। ৰাস্তা কণ্ডিশ্যন ইমান ভাল নহয় বাৰু, গৈ থাকোঁ আগত যি দেখা পাওঁ আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকিম আৰু কিন্তু ৰাস্তাৰ অৱস্থা চাওক না আপোনালোকে। লাহে যাওঁ কাৰণ কিয় পিলিয়ন আছে লগত। তো অকলে থাকিলে বাৰু বেলেগ কথা, এইবোৰত আৰামছে গুচি যাব পাৰি, কিন্তু পিলিয়ন থাকিলে প্ৰব্লেম হয়। তো সেইকাৰণে লাহে গৈ থাকোঁ। ৰাস্তাৰ অৱস্থা চাওক না আপোনালোকে, সেইকাৰণে লাহে গৈছে আৰু এইফালে ভিউ চাওক আপোনালোকে। তো এতিয়া পূৰা পাহাৰৰ ওপৰত গৈছোঁ আৰু টপত গৈছোঁ, য'ত নেকি কেম্পিং কৰা প্লেচ হয়। তো সেইটো প্লেচতে গৈছোঁ আৰু টপত আছে সেইটো। আৰু এইফালে চাওক গোটেই ফগি হৈ আছে এইফালে। লোকেশ্যন আহি পাইছোঁ, আপোনালোক লোকেশ্যন চেক কৰাই আছোঁ। কোনোবা যদি গুৱাহাটীৰ ওচৰতে টেণ্টত থাকিব বিচাৰে ধুনীয়া এটা লোকেশ্যনত, তো এই লোকেশ্যনটো চেক কৰাই আছোঁ। ফাৰ্ষ্টতে বাইকখন পাৰ্কিং কৰি লওঁ, তাৰপিছত দেখুৱাইছোঁ আপোনালোকক। এণ্ড অলৰাইট গাইছ, আচলতে আমি আহি পাইছোঁ লোকেশ্যন। তো আপোনালোকক চেক কৰাই দি আছোঁ বাৰু, আৰু ইয়াতে কেনেকুৱা কি কৰিব লাগে গোটেইখিনি আপোনালোকক কৈ আছোঁ। গাইছ আচলতে চাওক আপোনালোকে চেক কৰক এবাৰ, লোকেশ্যন চেক কৰক। আৰু তো এইফালে আপোনালোকে টেণ্ট আছে, টেণ্টত এইফালে থাকিব পাৰে আপোনালোকে। তো এবাৰ লোকেশ্যন চেক কৰক না। তো এতিয়া কেনেকুৱা প্ৰাইচ হয় কেনেকুৱা কি গোটেইখিনি সুধিলোঁ, তাৰপিছত আপোনালোকক গোটেইখিনি কৈ আছোঁ। এণ্ড গাইছ এতিয়া আমি লোকেশ্যন চেক কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ বাৰু। লোকেশ্যন চেক কৰক না, কি ধুনীয়া লাগি আছে। তো এতিয়া প্ৰাইজৰ অলপ গণ্ডগোল হৈ আছে, তো আপোনালোকক কৈ আছোঁ ভালকৈ কনফাৰ্মেশ্যন কৰি লওঁ, তাৰপিছত আপোনালোকক গোটেইখিনি কৈ আছোঁ। এবাৰ চেক কৰক না, গোটেইখিনি দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। এই চাইডে চাওক আপোনালোকে, এইফালে টেণ্ট দেখা পাই আছে। তো এইবোৰত থাকিব পাৰে আৰু গোটেই টেণ্ট আছে। তো কোনোবা যদি এইফালে চিল কৰাকৈ আহে, মানে যদি লগৰে আৰু 15জনমান আহে, 15-10জনমান আহে, তেতিয়াহ'লে আপোনালোকে আৰামছে চিল কৰিব পাৰে। ইয়াতে বন ফায়াৰো হ'ব। তো গোটেইখিনি আপোনালোক দেখুৱাইছোঁ চাওক না, গোটেই টেণ্ট আছে আৰু আপোনালোকে এইফালে টেণ্ট আছে। আৰু যদি আপোনালোকে ছানছেট চাই, তো তেতিয়াহ'লে আপোনালোকে তো অলপ আগত যাব লাগিব, এইফালে বাইক যাব বাৰু, সেনেকুৱাকৈ অলপ আগলৈকে যাব লাগিব এইফালে। তো এইফালে ছান দেখা পাই যাব। আৰু এইফালে গোটেই লাভাৰ গছ চাওক না আপোনালোকে, লাভাৰ গছ আছে। আৰু এবাৰ এইফালে চেক কৰক আপোনালোকে, যিমানখিনি চাই সেইফালে আপোনালোকে এই দুটা দেখাইছিলোঁ বাৰু। তো এইফালে চাওক না, গোটেই টেণ্ট আৰু বহুত বেছিয়ে টেণ্ট আছে ইয়াতে। এইফালে চাওক আপোনালোকে মাছ মাৰি আছে, এইকেইটা চাওক পূৰা মাছ মাৰি আছে আৰু ইহঁতে চাওক এইফালে। গাইছ আপোনালোকে নাভাবিব যে টেণ্ট দিয়া বুলি, অনলি টেণ্টটো আছে। সেইফালে চাওক আপোনালোক খুলি দেখুৱাই দি আছোঁ মই। গাইছ চাওক আপোনালোকে, অনলি নাভাবিব যে টেণ্টটোৱে দিয়া আছে আৰু এইটো টেণ্টৰ লগতে এইফালে বহুত ভাল বস্তু দিছে, কাৰণ কিয় এইটো ঠাণ্ডা দিনত লাগে বাৰু। এই চাইডে চাওক আপোনালোকে মেট্ৰেছো দিয়া আছে, আৰু এইফালে যদি কম্বল লাগে কম্বলো দি দিব বাৰু ঠাণ্ডাৰ কাৰণে। তো ধুনীয়া এটা লোকেশ্যন। এইফালে চাওক না আপোনালোকে, মোকতো এতিয়া ইয়াৰ পৰা যাব ইচ্ছা যোৱা নাই, কিন্তু বাকী লগৰ কেইজন অহা নাই, তো নাথাকোঁ আৰু। তো আহি আছোঁ অতি সোনকালে, আৰু কোনোবা যদি আহিব বিচাৰে আহিব পাৰে। আপোনালোকতো গোটেইখিনি ৰাস্তা মই দেখুৱাই আহি আছোঁ।